নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালে আছোঁ। এইকেইদিন দেখিছেনে বতৰটো অৱস্থা বহুত বেয়া। গৰম হ'লে গৰমকৈ আৰু বৰষুণ দিলে বৰষুণ নেৰেই মানে। আজি 5 দিনমানেই হ'ল বৰষুণ একেৰাহে দি আছে। আজি অলপ বতৰটো ফৰকাল কৰিছে, সেইবাবে ভাবিলোঁ আজি অকণমান চুলিৰ যত্ন লওঁ। আপোনালোকে বাৰু গৰম দিনত কেনেকৈ চুলিৰ যত্ন লয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু গৰম দিনত বহুত মূৰটো ঘামি যায়, মানে চুলি তুলি গোটেই তিতি যায়। সেইটো কাৰণে মাজে মাজে জেতুকা লগাওঁ, তেতিয়া মানে অলপ চুলি সৰাৰ পৰা অলপ বঞ্চিত থাকে আৰু সেইবাবে জেতুকাটো লগাই থাকোঁ, কাৰণ মোৰ বহুত ঘামি যাওঁ সেইবাবে। আপোনালোকে বাৰু কি লগাই জনাবচোন। মইতো জেতুকা, জবা ফুলৰ পাত এনেকৈ মিক্স কৰি পিচি ধুনীয়াকৈ লগাই দিছোঁ আৰু অলপ দেৰি মানে বান্ধি কিনে তাৰপিছত অকল পানীৰে ধুই থৈ দিওঁ, চেম্পু একো নেমাৰোঁ 2 দিনমানলৈ। তাৰপিছত আকৌ ভালকৈ ধুই দিওঁ। আৰু এইফালে দেখিছেনে সৰু টিকলিজনী মই ৰখীয়া কৰিব লগা হৈছে, জলদি ডাঙৰ হৈছে, সময়বোৰ গৈছে গমেই নাপাওঁ। আৰু এইফালে দেখিছেনে মই এবাৰ আহিলোঁ কচু শাক বুটলিবলৈ বুলি। কচু শাকৰ বহুতো ঔষধি গুণ আছে, সেইবাবে বোলো খায়েই থকা হয়, হ'লেও আজি আকৌ ছিঙিবলৈ বুলি আহিলোঁ। অকণমান ৰ'দত দিলে খাবলৈ বেছি সোৱাদ হয়, সেইটো কাৰণে অলপমান ৰ'দত দি ল'ব লাগে। আৰু এয়া দেখিছেনে ইমানখিনি ছিঙি ল'লোঁ। যিহেতু সদায় একেবিধ শাককে খাই থকা হয়, আমি প্ৰায় এনেকুৱা শাক পাচলিয়ে খাওঁ আৰু এনেকৈ বেছি ঔষধি গুণ পোৱা যায় ঘৰৰ পাচলিৰ শাকেৰে, কিনি খোৱা নহয় সেইবাবে। এইফালে দেখিছেনে বতৰটো আকৌ সন্ধিয়ালৈ ক'লা মূলা কৰি আহিছে। এইফালে মই আহিলোঁ নৰসিংহ পাত বুটলিবলৈ আৰু পকৰি বনাই খাম বুলি। এয়া দেখিছোঁ তাৰপাছতে আৰু আকৌ ভাতকেৰেলা কেইটামানো ছিঙি লৈছোঁ। এনেকৈয়ে ঘৰত খাবলৈ পাচলিখিনি খেতি কৰি লৈছোঁ আৰু নিজে। আৰু এইফালে দেখিছেনে নৰসিংহ পাতখিনি আৰু পিঁয়াজ কেইটামানো কাটি লৈছোঁ, তাৰপিছত পকৰি বনাবলৈ বুলি। এয়া দেখিছেনে ধুনীয়াকৈ মিক্স কৰি মেলি গৰম তেলত দিম আৰু এতিয়া আপোনালোকে চাই থাকিব দেই। এয়া দেখিছেনে ধুনীয়াকৈ পকৰি বনাই আছোঁ। বতৰটো ইয়াৰ বৰষুণ পূৰা দি আছে, মই এইফালে আকৌ পকৰি বনোৱাত ব্যস্ত দেই। আপোনালোকে বাৰু এনেকুৱা বতৰত পকৰি খাই ভাল পায়নে? আৰু বিশেষকৈ নৰসিংহ পাত দি কোনে কোনে পকৰি খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। মই এনেকৈয়ে ভাল লাগে নহয় জানো বৰষুণ বতৰত পকৰি খাই। তো আজি ভিডিঅ'টো ইমানেই আছিলে আৰু বেছি দীঘলীয়া নকৰোঁ। আজিলৈ আহিছোঁ, পুনৰ এটি ভিডিঅ'লৈ লগ পাম। বাই।